মই 2,80,000 হলে বেছিম আৰু অলপ কম হৈ আছে কাৰণে মই দিয়া নাই এতিয়া বৰ্তমানে 2,80,000 হলে আপুনি বিক্ৰী কৰিব ঢিঙত যাবগৈ কাষ্টমাৰ আহি আছে কাষ্টমাৰ বহুত কাষ্টমাৰ আহিছে এতিয়ালৈ 6-7টা মান আহি আছে কিন্তু বয়স কিমান মান হৈছে বয়স এতিয়া মানে বৰ্তমান মই ৰাখা 16 বছৰমান হ'ল 16 বছৰ মান হ'ল ন 16 বছৰ খালি মাত্ৰ 3টা মহৰ লগত আহিছে তো হাই বিয়ন আৰবি ব্লগৰ আন এটা ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি আহিছো দলবাৰী আৰু দলবাৰী আহি থাকোঁতে মনত পৰিল ইমছাদ কথা আৰু ইমছাদ আলী বুলি কয় নামটো আৰু ইমছাদ আলী এটা খুব সুন্দৰ মহ আছে একদম ধুনীয়া মানে ধুনীয়া হৈ আছে ধুনীয়া বনি আছে আৰু সেই মহটো দেখাবৰ কাৰণে আহিলো আৰু আপোনালোক সকলোৱে বিচাৰে যে মহৰ ভিডিঅ' দিব লাগে কিন্তু মহৰ ভিডিঅ' এতিয়া যেহেতু সিজন নহয় আখৰা দেখুওৱা তথাপিও আহিলো এটা মহৰ ভিডিঅ' দেখাবৰ কাৰণে আৰু দেখা পাইছে সেইটোৱে হৈছে মহৰ খুঁটিটো আৰু তাৰ ভিতৰতে আছে মহটো বান্ধি থোৱা হৈ আছে মালিকো আছে মোৰ লগতে আৰু ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ চাই থাকিব আৰু আমি কথা পাতিম দাদাৰ লগত এইটো হৈছে ইমছাদ আলীৰ মহটো আৰু খুব ধুনীয়া এটা মহ হৈ আছে একদম মুড লৈ আছে দাদা এইবাৰ যুঁজত ক'ত লৈ যাব মহটো এইবাৰ অহা বছৰলৈ যোৱা বছৰ যিটো গ'লো সেইটো অহা বছৰলৈ হয়তো মহটো নাথাকিব মহটো বেচিবৰ কাৰণে মানে অপেক্ষা কৰি আছো আৰু দৰ দামো তেনেকৈ হৈ আছে লাগি আছে কিমান দি আছে মহটো অলপ 2,80,000 হৈ আছে অকণমান কম আৰু তাৰ ভিতৰত এনে আপুনি কিমান পালে দিব মই 2,80,000 হলে বেছিম আৰু অলপ কম হৈ আছে কাৰণে মই দিয়া নাই এতিয়া বৰ্তমানে 2,80,000 হলে আপুনি বিক্ৰী কৰিব ঢিঙত যাবগৈ ঢিং চৰত যাবগৈ এনে কাষ্টমাৰ আহি আছে কাষ্টমাৰ বহুত কাষ্টমাৰ আহিছে এতিয়ালৈ 6-7টা মান আহি আছে কিন্তু সেইটো হোৱা নাই এতিয়ালৈকে ভালকৈ বিক্ৰীটো হোৱা নাই মহটো কিয় বেচিব মহটোতো ভালে হৈ আছে মহটো বেচা মানে কথা হ'ল এটা মহ মানে পুহিলে এতিয়া আজিকালি মানে ঘৰত নচলে এটা মহকে কিমান ঘাঁহ কিনি খুৱাব লাগে চাপৰ কিনি খুৱাব লাগে তাৰ ভিতৰতো বহুত মাকৈ গছ লাগে এটা বস্তু বহুত খৰচটো আমি কোলাব নোৱাৰো এজন মানে দুখীয়া মানুহ হৈ পেলাই ইমানখিনি খৰচটো কৰাটো বহুত অসম্ভৱ দিনে কিমান মান খৰচ হয় দিনে মিনিমাম যদি ঘাঁহ কিনি খুৱাব লগা হয় বা কিবা এটা কৰি খুৱাব লগা হ'লে একেবাৰে ধৰ 500 তলত নহয় তেতিয়া 15,000 টকা ঘাঁহকে দিব লাগে আমি আৰু ঘৰত চলিব কেনেকুৱাকৈ মাহটো 15,000 লাগে আৰু দানা চানাটো সেইটো ধৰিলে আৰু বহুত বেছি আৰু এই দানা চানাটো ধৰিয়ে মই কৈছো যে দিনে 500 মানকে লাগে আৰু ধৰি লওক আৰু এতিয়া মহটো চৰাব লৈ যায় নাই মহ চৰাব নিব নোৱাৰো তাৰমানে এটা মহৰ লগত যুঁজিছিল যোৱাৰ পিছৰ পৰা মই নিব নোৱাৰো তাৰমানে এই ঘৰতে ৰাখো ঘৰতে ঘাঁহ চাহ খুৱাওঁ ইটো সিটো খুৱাওঁ ইপিনে পথাৰতে লৈ পেলাই মানে অলপ গা চা ধোৱাৰ পৰা লৈ যাওঁ তেনেকুৱা এটা ৰাখি আছো আৰু কষ্ট কৰি আপুনি অকণমান এইফালে আহিব মহটো চাই থাকিব নহয় এইফালে মোৰ ফালে এইফালে আহক তেনেকৈ কওক মহটো চাই থাকিব যে ৰাইজে আৰু এই হ'ব বেছি দূৰলৈ নাযাব কথাকেইটা শুনা নাপাব নহ'লে আৰু অকণমান এইফালে আহক বয়স কিমান মান হৈছে বয়স এতিয়া মানে বৰ্তমান ধৰি লওক মই ৰাখা 16 বছৰমান হ'ল 16 বছৰমান হ'ল ন 16 বছৰ খালি মাত্ৰ 3টা মহৰ লগত হাৰিছে এটা বুদ্ধ ডেকাৰ লগত দুবাৰ হাৰিছে এবাৰ ভৰাবী পুতুলৰ লগত এবাৰ হাৰিছে তাৰপিছত আৰু মহটো হাৰা নাই এতিয়ালৈ জিকিয়ে আছে মৰমতে ৰাখো আৰু বহুত মৰম কৰি ৰাখো আজিকালি মৰমতে বস্তুটো আছে ইয়াৰ লগত মহ নাই মহ বিকিয়ে হৈ গৈছে কেইটাত হৈছে মহটো আৰু এতিয়া দাঁতি উঠি গ'ল এতিয়া বয়স হৈছে অলপ এতিয়া ঘৰলৈ হ'ল এতিয়া ঘৰলৈ আছে কম বয়সৰ পাৰ হৈছেতো বহুত ভাল মানে ভাল কাৰণেহে ৰাখি আছো মই গোটেই মানে মৰিগাঁও ডিষ্ট্ৰিক্টৰ গোটেইখিনি মানুহে জানে যে মহটো ভাল বেয়াটো চবেই জানে মই ভাল বুলি ক'লে নহ'ব ৰাইজে ভাল বুলি ক'ব লাগিব নাই ভালেই বাৰু মহটো জিকিছে বহুত কেইখন খেলত জিকিছে আৰু ফাৰ্ষ্ট প্ৰাইজো আনিছে ফাৰ্ষ্ট প্ৰাইজ মাটি পৰ্বতৰ পৰা দুবাৰ আনিছো মাটি পৰ্বতৰ পৰা দুবাৰ আনিছো আৰু আমাৰ সাহিত্য সভা খেল আছিল তেতিয়া সাহিত্য সভাৰ পৰা এবাৰ আনিছো ইফালে আপোনাৰ ভৈৰৱন্দাৰ পৰা এবাৰ আনিছো আমাৰ টিকিয়াহলাৰ পৰা খেল শেষ হৈছে যে টিকিয়াহলাৰ পৰা এবাৰ আনিছো মানে যিমানখিনি পৰা মানে বহুতখিনি আনিছো একেবাৰে সৰুতে এবাৰ আনিছো হালধিবাৰী খলাত তেতিয়া 35 মিনিট লাগি জিকিছিলে বয়স কম আছিলে সৰু মহ আছিলে তেতিয়া দিনত
তাৰপিছতে আৰু লাগিছিলে বহুত এতিয়া মানে বাহিৰত বহুত টাইম লাগে তাৰপিছত অৰুণতৰ লগত লাগিছিলে আপোনাৰ বাহিৰত এটা লগত যদি আকৌ অৰুণতৰ লগাইছে অৰুণতৰ লগত 22 মিনিট লাগে অৰুণটো হাৰিছে এতিয়া খালি আপুনি কুঁহিয়াৰ পাত ঘাঁহো নাই তেনেকৈ কাটি খুৱাই জীৱটো বচাই ৰাখি আছো আৰু হয় মইতো ঠিকে আছে বাৰু স্বাস্থ্য পাতি ঠিকে আছে বাৰু ঠিকে আছে এনেকৈ মহটো আপুনি ৰাখি থাকক আৰু যিহেতু মহটো বেচিব তেতিয়াহ'লে আগন্তুক খেলৰ যুঁজত দেখা নাপাম আৰু বেলেগত পাব পাৰে ঠিকে আছে গাইজ দেখা পাইছে মহটো ধুনীয়া হৈ আছে বাৰু ফ্ৰণ্টৰ পৰা এবাৰ দেখুৱাই দিছোঁ চাওক ধুনীয়া শিংযোৱা ভাল কিন্তু ন শিংযোৱা কিন্তু ধুনীয়া চাওক আৰু এয়া চাওক মহটো ধুনীয়াকৈ এবাৰ দেখুৱাই দিছোঁ চাৰিওফালে আৰু দাদালৈ ধন্যবাদ থাকিল আপোনালৈ আৰু আপুনি যাতে উচিত মূল্য পায় মহটো আৰু ইমান দিন ৰখা কষ্ট তাৰ ফলটো যাতে আপুনি কিবা এটা পায় তাৰ কাৰণে ধন্যবাদ জনাইছোঁ ঠিক আছে দাদা ৰাখিছোঁ আজি ইমানতে আৰু গাইজ ভিডিঅ'টো এইটোৱে আছিলে আৰু দাদাক ধন্যবাদ দিছোঁ যাতে দাদাই উচিত মূল্য পায় আৰু কষ্ট ফল পায় আগলৈকে এনেকুৱা ধুনীয়া ধুনীয়া ভিডিঅ' চাই থাকিবৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু লগ পাই আছোঁ অন্য এটা ধুনীয়া ভিডিঅ'লৈ আজিলৈকে বাই বাই